101 বছৰ বয়সত মহিলাই জন্ম দিলে 17 নম্বৰ সন্তান। মাতৃত্ব লাভ কৰাটো সকলো মহিলাৰে এটা সপোন থাকে। সকলো মহিলাই নিজৰ সন্তানক লৈ বহুত সপোন ৰচে। তথাপি এক নিৰ্দিষ্ট বয়সলৈকে মহিলাৰ প্ৰজনন ক্ষমতা কমি আহে আৰু যাৰ বাবে তেওঁ মাতৃ হ'ব নোৱাৰে। অলপতেই ইটালীৰ নিবাসী 101 বছৰীয়া এগৰাকী মহিলাই এই সকলো তথ্যক ভুল বুলি প্ৰমাণিত কৰিলে। 101 বছৰ মহিলাগৰাকীয়ে তেওঁৰ 17 নম্বৰ সন্তানটো জন্ম দি গোটেই বিশ্বৰ লগতে বিজ্ঞানকো আচৰিত কৰি তুলিলে। এই মহিলাগৰাকীয়ে অলপতেই 9 পাউণ্ড ওজনৰ এটি শিশু জন্ম দিয়ে। এই খবৰটোৰ পিছতে চিকিৎসা জগতত এই বিশেষ আলোচনাৰ সৃষ্টি হ'ল। আচলতে এই মহিলাগৰাকীৰ পৰিপক্ক বয়সৰ স্বত্তেও তেওঁৰ দেহত ডিম্বাক্ষয় প্ৰতিস্থাপন কৰা হৈছিল। তুৰ্কীৰ এখন বেচৰকাৰী ক্লিনিকত ডাক্তৰ আলেকজান্দ্ৰো পপুলিকিৰ সহায়ত মহিলাগৰাকীৰ দেহত ডিম্বাক্ষয় প্ৰতিস্থাপন কৰা হয়। এই প্ৰতিস্থাপনৰ অপাৰেশ্যনৰ বাবে বহুত বিতৰ্ক হৈছিল, কিয়নো ইউৰোপৰ আইন মতে এইদৰে ডিম্বাক্ষয় স্থাপন কৰাটো অবৈধ বুলি স্বীকাৰ কৰা হয়। 101 বছৰীয়া অনাতোলিয়া ভাৰ্টাডেলাই তেওঁৰ 17 নম্বৰ সন্তানৰ জন্মটো ভগৱানৰ আশীৰ্বাদ হিচাপে মানি লৈছে। এই সন্তানটোৰ নাম ফ্ৰান্সিস্কো ৰখা হৈছে। তেওঁ জনাইছিল যে 48 বছৰ বয়সত 16 নম্বৰ সন্তানৰ জন্মৰ পিছত তেওঁ ডিম্বাক্ষয়ৰ কেঞ্চাৰ ৰোগত ভুগিছিল আৰু এতিয়া তেওঁ আকৌ মাতৃ হ'বলৈ পাই অত্যন্ত গৰ্ব অনুভৱ কৰে। সকলো মহিলাৰে মাতৃ হোৱাৰ এটা সপোন থাকে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত অসম্ভৱ বুলি একোৱেই বস্তু নাই।